Hello guys and welcome back to my YouTube channel aru punorbar swagotam janaisu apnalokok mor YouTube channel loi aru aji ahisu eta সম্পূর্ণ বেলেগ জাগাত aru sauk apnaloke mo kat asu etia eya sauk ki mojjar ha ekdom ভিডিও তো আপোনালোকে চাব আমি আজি কেনেকৈ আহিছো হেখিনি জানি তো দেখুৱাম এখিনি চাই থাকক আপোনালোকে ভিডিওটো বাবা ওই পুরা খেতে পথাৰত ইয়ে বাবরে কি মজা আকাশ বা এয়া কি জানি লোৱাৰ লাম্পি পালো আমি বেছি দূৰ নাই আৰু গৈ পাম আৰু গৈ পাই মেলি আপোনালোকক দেখুৱাই আছো আৰু আমি য'ত গৈ আছো ওই বাপরে নামিয়ে কি বতা একদম চাৰিওফালে ঠাণ্ডা ঠাণ্ডা আমি আজি বেলেগ ঠাইত ফুৰিব আহিছো আৰু আমি মেইন জাগা যায়ে পোৱা নাই বৰ্তমান আপোনালোকক দেখুৱাই আছো বহুত ভাল লাগিছে আপোনালোকেও আহিব এটো কি লোৱাৰ লাম্পি আৰু আপাৰ লাম্পি আছে তাৰমানে বহুত ভাল লাগিছে মুঠতে শিলং মানে মিনি শিলং আৰু আপোনালোকে গৰমৰ দিন কেইটাত আপোনালোকে আহিব ইয়ালে ফুৰিবলৈ বহুত ঠাণ্ডা জুলাই মাহতে বহুত ঠাণ্ডা পৰে আহিব আপোনালোকে আৰু এইখিনি হৈছে বলে লোৱাৰ লাম্পি কোনফালে যাব লাগিব ইমান গৰমৰ দিনত আজি ইয়াত আহি ইমানে ঠাণ্ডা লাগি আছে মানে কি কম আৰু খুবে বহুত ধুনীয়া বতৰ ভাল লাগিছে আহিব আপোনালোকে ইয়ালে ফুৰিবলৈ আহিব অনুভৱ কৰাব পাৰে না ইয়াতে যোনে আছে সিহে অনুভৱ কৰিব পাৰে মানে ইমান মজা বতাহ দি আছে বৰ্তমান আকাশখনৰ লগতে আৰু এজন বেলেগ ব্যক্তিক দেখাইছো যি একদম পুৰা টেনচনত আছে ইমান দূৰত আহি কিহৰ ইমান টেনচন কাক মনত পৰিছে অৱস্থা বেয়া বেচেৰা ভূমি মনত পৰি আছে ভূমি মনত পৰি আছে বোলে আৰু এয়া হৈছে কাটা নিমকি আমি লাম্পিত আহি খাইছো কাটা নিমকি চবে এটা বেলেগ বস্তু লৈ আনিছে পৰি দেখাচোন কদম গুটি কিটো কি বস্তু এইটো কি বস্তু দেখা কদম গুটি এইটো বোলে কদম গুটি আমি এবার কদম গুটি খাম কদম গুটি সব একদম কাটা নিমকি আৰু কদম গুটিৰ দুনিয়াত আছে ইমান দূৰ জাৰ্ণি কৰি আহিলো এতিয়া আৰু অলপ ৰেষ্ট লৈছে আৰু ইয়াতে মানুহখিনি ৰাস্তা চাওক না কি টাৰ্ণিং একদম বাপৰে বা ইমান কুঁৱলী যে দেখাই নাপায় আৰু আমি আৰু এখন স্কুল পালো আহি ইয়াতে কি স্কুল বা সেকেন্ডারি স্কুল আৰু এয়া আমি বৰ্তমান উপস্থিত আছো শিলং ৰোড এয়া চাওক কি ধুনীয়া চিনাৰী সাইনবোৰ্ডত লিখা আছে তাতে কি নতুন আছে আৰু 7 কিলোমিটাৰ একদম কিবা এটা বেলেগ লাগি আছে ঐ পৰু ফটো উঠোৱা ইয়াতে ফটো উঠোৱা গৈছা ইমান ধুনীয়া ঠাই বহুত একদম এক্সাইটেড পুৰা একদম আমি দুটা পুৰা এক্সাইটেড আৰু হি একদম পুৰা টেনচন ফাইনেলি এনেকুৱা এটা ঠাইত আহি পালো ইমানে মানে হেপি ফিল হৈছে বহুত বেছি চাওক আপোনালোকে আৰু খুবেই বেছি ভাল লাগি আছে এটা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ওলাই আহি পুৰা শান্তিপূৰ্ণ ঠাইত থকা নিচিনা লাগি আছে ইমানে টেনচন নাথাকক কিয় এনেকুৱা হিল ষ্টেচনত আপোনালোকে আহিব ফুৰিব একদম মাইণ্ড টোটেলি ফ্ৰেছ হৈ যাব আৰু বাপৰে কি যে চকিলো চাং ক'ত পানী নাই ভাইবাৰ একো নাই দে আৰু বাপৰে ঐ ক'ত থকা হেন লাগি আছে ক হিমালয় নহয় উই বাপৰে oh my god বাপৰে কি ঠাইত আহি গৈছো একদম জান্নাত কি বঢ়িয়া মজা লাগছে না বাপৰে
এনেকা এটা পুৰা ঘৰ বান্ধি ইয়াতে চাব লাগে সঁচা কৰি বহুত ধুনীয়া ঠাই মানে কি কম আৰু একদম ভাষা নাই সঁচা কৰি বহুতেই বেছি ধুনীয়া মানে এনে বুজাব নোৱাৰি কিন্তু যেতিয়া ইয়াতে এই নহয় এইটো ষ্টিং হে ফাইনেলি আৰু আমি আহি পালো আমাৰ বাপৰে কি মজা ঠাই একদম কি কম আৰু মই আপোনালোকক দেখুৱাব যিমান পাৰো সিমান চেষ্টা কৰিছো কিন্তু বহুতে বেছি ভাল লাগিছে আৰু কি কম দেখুৱাতকে ইয়াতে থাকি বেছি বহুত বেছি ভাল লাগিছে আৰু কিমান দূৰ যাম ভাবিয়ে পোৱা নাই গৈ আছো মজা একদম পুৰা টপত আছো গাড়ী বিলাক আহি আছে এইফালৰ পৰা বহুত ভাগৰ লাগিছে ঠাই একদমে মজা একদম নেক্সট লেভেল বতৰটো অলপ ডাৱৰীয়া কিন্তু এই কিবা এটা সৰু লেক আছে তাতে একদম ইমান ওপৰত আছো মই চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ অনলি পাহাৰে এই বাপৰে চবে ফটো উঠাত বিজি আৰু মই ভাবিলো আপোনালোকৰ কাৰণে অকণমান ভিউটোৱে দেখাই দিওঁ বুলি আহিলো আৰু ওপৰলৈকে দৌৰি मजा आया বৰ্তমান আমি ৰাস্তা বিচাৰি হাইৰাণ ঘূৰি আহিলো ঘূৰি গোল ঘূৰি আহিছো আমি কিন্তু আমি নাপালো চাওঁ আমি আমাৰ মানুহ সোধো আৰু কোনোবাই আমাক দিব পাৰে নেকি ডাইৰেকশ্যন কি যে হ'ব মানে ইয়াৰ পৰা বেলেগ ৰাস্তা এটাতে সুমিলো আমি আকৌ আহিলো ৰাস্তা সুধিবৰ কাৰণে মানুহক এটা পালো আমি চক ইয়াতো অলপমান সুধো view point. Yeah, so very long. Thank you. Ni jai hello na iman dur itu rastai. Ha? বৰ্তমান স্পিড ব্ৰেকাৰত আছো যি লৰি আছে স্পিড ব্ৰেকাৰত এই ভিডিওটো ষ্টাৰ্ট কৰি দিছে আমি গৈ আছো বৰ্তমান আৰে কি আছিল ঠাইটো কি নাম আছিল ৱাৰিলাং তো আৰু মাওৰাং আৰু পাইয়ং লাগি কি পাইৰং এইয়া হৈছে এইখিনি नहीं वो बोला तो तमस दीजिए तो बिकी ना भाई तो सब था और ये बोला आइसक्रीम बस दी उठा ए नास्टिंग এই ঠান্ডা খাই গাহি পুরা আইসক্রিম লা 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 গরমত আমি তো খাওয়ে ইয়াতে আমি ঠান্ডা খাই যাই আইসক্রিম খুলছো নাজানো আৰু বেমাৰ হলে হলে হক দিয়া খিৰিকী দি কোনোবাই হাতাই চব লৈ গৈছে খাসিয়া চাবন কিনব ফটো আছে আৰু আমি আহি পাইছো আৰু আমি উপস্থিত আছো এটা ৱাটাৰফলত যিটো ইমান ধুনীয়া কি চাউণ্ড হৈ আছে একদম পানীৰ বাপৰে বাপ এই চাওক একদম বেলেগ এটা পানী পৰি আছে বহুত বেছি একদম অনুভৱটো বহুত ভাল লাগিছে ইয়াতে আহি
মানে বহুতে ক'ব নোৱাৰো আৰু একদম প্ৰকাশ কৰিব নোৱাৰি ইয়াতে যোনে আহিছে সিহে বুজি পায় মানে কেনেকুৱা এটা ফিলিং হৈ আছে সেহে বুজি পায় এনে ফটোটো সকলোৱে যেন ভালে দেখা যায় কিন্তু তাতকে নেক্সট লেভেলত ভাল আমাক লাগি আছে পুৰা ৰেন্দুত আহিছোঁ ৰেন্দু না ৰেন্দু নহয় নষ্টিঙত আহিছোঁ আৰু আমি নষ্টিঙৰ আগলৈকে গৈ আহিলোঁ সিফালে কি নাম আছিল আগলৈকে গৈ আহিলোঁ আমি আৰু তাৰ দেৰি হ'ল আমি ঘৰলৈকে উঠি যাম আৰু হয় এয়া বৰ্তমান বেছি ধুনীয়া এয়া ছানছেট খবৰ গধূলি হয় আৰু খাবৰ কাৰণে একদম সম্পূৰ্ণ আমাৰ বেলেগ এটা ঠাইত গৈ আছো আহিছিলোঁ আৰু লাম্পি আহিছিলোঁ আপাৰ লাম্পি লৱাৰ লাম্পি গোটেইখন কৰিলোঁ নংষ্টইন আৰু তাৰপিছত তাৰ পৰা ঘূৰি আহিলোঁ আমি বহুতেই বেছি ধুনীয়া ঠাই আহিব আপোনালোকেও ঠাইটো চাবৰ কাৰণে আৰু বিশেষকৈ গৰমৰ দিনত আহিব ঠাণ্ডাৰ আমেজ ল'বলৈ